ফৰ্ম সাবমিট কৰোঁতে খাবলৈ বিচাৰে 350 টকাত এপোন তামোল পোৱা যায় উজনি অসমত গুৱাহাটীত কি ৰেট আছে মই নাজানো গতিকে এপোন তামোল যদি খাব বিচাৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰী মহোদয় এইটো কিন্তু আপুনি কোৱা কথা আৰু কামৰ মাজত ডিফাৰেঞ্চ আছে যুৱকবিলাকে আচলতে ইমান পৰিমাণৰ মাচুল দি কেনেধৰণে আচলতে আবেদন কৰিব অসম চৰকাৰে আজি নিযুক্তিৰ নামত বৃহৎ এটা বিজ্ঞাপন আচলতে প্ৰকাশ কৰিছে প্ৰায় 26,441টা পদৰ বাবে বিভিন্ন শিতানৰ পদৰ বাবে অসম চৰকাৰে আজি কি কৰিছে বিজ্ঞাপন প্ৰকাশ কৰিছে আৰু যেহেতু আমি দেখিবলৈ পাইছিলোঁ অসম চৰকাৰে দুখন কমিশ্যন গঠন কৰি দিছিল 3rd গ্ৰেড আৰু 4th গ্ৰেড আচলতে নিযুক্তিৰ কাৰণে এই দুইখন কমিশ্যনে পৃথকে আমি বিজ্ঞাপন দিয়া সমগ্ৰ অসমৰ আজি দৈনিক বাতৰি কাকতসমূহত বা বিভিন্ন চেনেলবিলাকৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ আৰু এই বিজ্ঞাপনখন গোটেইখন পঢ়াৰ পিছত আচলতে কেইটামান প্ৰশ্ন আমাৰ মনলৈ আহিছে আৰু এই প্ৰশ্নকেইটা প্ৰথমে আমি আপোনালোকৰ মাধ্যমেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু কমিশ্যনখনলৈকে আমি নিব বিচাৰিছোঁ প্ৰথম কথা হৈছে ৰাজ্যত যোৱা সময়ত বিধানসভাত উত্থাপন হোৱা বা বিধানসভাই দিয়া তথ্যৰ মতে প্ৰায় 23 লক্ষতকৈ অধিক শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে অৰ্থাৎ ৰাজ্যত প্ৰায় 23 লক্ষ নিবনুৱা যুৱক যুৱতীয়ে এই 26,000 পদৰ বাবে হয়তো এতিয়া কি কৰিব তেওঁলোকে ফৰ্ম সাবমিট কৰিব বা ফৰ্ম ফিল আপ কৰিব এতিয়া প্ৰথম কথাটো হৈ গ'ল বহু সময় পিছত কোন প্ৰথমবাৰৰ বাবে এই পদসমূহত নাম ভৰ্তি কৰিবৰ কাৰণে বা আবেদন কৰিবৰ কাৰণে এটা আবেদন মাচুল ধাৰ্য কৰিছে গেট 3 কাৰণে আমাৰ যিখিনি জেনেৰেল OBC আৰু MOBC কাৰণে 350 টকা আৰু ST SC কাৰণে তেওঁলোকে 300 টকা 250 টকা এটা কি কৰিছে নিৰ্ধাৰণ কৰিছে ইয়াৰ লগতে গেট 4 কাৰণে তেওঁলোকে 250 টকা আৰু 150 টকা এটা নিৰ্ধাৰণ কৰিছে এতিয়া প্ৰথম কথা হৈ গ'ল যি সময়ত নিবনুৱা সংস্থাপনৰ কথাটো নিবনুৱা যুৱকবিলাকে আচলতে ইমান পৰিমাণৰ মাচুল দি কেনেধৰণে আচলতে আবেদন কৰিব আমি অসমৰ মুখ্যমন্ত্ৰীলৈ আজি পোনপ্ৰথমে এই যি আচলতে নিযুক্তি বিজ্ঞাপন তেওঁলোকে দিছে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু নিবনুৱাসকলৰ স্বাৰ্থত এই সম্পূৰ্ণৰূপে যি আচলতে মাচুল এই মাচুল আমি বিনামূলীয়া কৰিবলৈ যাতে নিবনুৱাসকলে নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে যি আচলতে ফৰ্ম সাবমিট কৰিব লাগে এইটো সম্পূৰ্ণৰূপে বিনামূলীয়া কৰিবলৈ আমি অনুৰোধ জনাইছোঁ কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে নিজেই কৈছিলে যে কোনো এটা নিযুক্তি ক্ষেত্ৰত তেওঁলোকে তামোল এখনো নাখায় এটা 350 টকাত তামোলটো এপোন পাই যাব ন মুখ্যমন্ত্ৰী মহোদয় আপুনি কৈছিলে তামোল এখনো নাখাব গতিকে ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ প্ৰথম যিটো প্ৰচেছ এই প্ৰচেছটোতে আপোনালোকে 350 300 250 বা 150 টকাকৈ সংগ্ৰহ কৰিব বিচাৰিছে যদি 23 লাখ নিবনুৱাই যিকোনো এটা কেটেগৰীত একেলগতে আচলতে কি কৰে ফৰ্ম সাবমিট কৰে আমি আনুমানিক ধৰি ল'লো গেট 3 বা গেট 4 এটা পদত 23 লাখ নিবনুৱা 5 লাখেও যদি আচলতে কি কৰে ফৰ্ম সাবমিট কৰে 350 টকাকে প্ৰায় 17 কোটি টকা 17 কোটি 50 লাখ টকা আচলতে সংগ্ৰহ হয় যদি 5 লাখ আমাৰ নিবনুৱা যিকোনো এটা কেটেগৰীত আচলতে কি কৰে নাম ভৰ্তি কৰে আৰু সেই হিচাপত যদি এই 25 লাখ বা 23 লাখে যদি সমগ্ৰ ৰিক্ৰুইটমেণ্টত যিমানবিলাক পদ আছে প্ৰত্যেকতে যদি কৰে তেতিয়াহ'লে প্ৰায় 200 কোটিমান টকা এটা অৰ্থ সংগ্ৰহ কৰিব পৰা এটা ইয়াৰ প্ৰচেছ দেখা পোৱা যায় এতিয়া আমি ভবা নাই যে মুখ্যমন্ত্ৰীয়ে নিবনুৱা সংস্থাপনৰ মাজত নামত কিবা বেপাৰ কৰিব আমি নিশ্চয় প্ৰথমে সেইকাৰণে অনুৰোধ জনাইছোঁ যে ৰিক্ৰুইটমেণ্ট প্ৰচেছত এই যিটো ফিজ আছে এই ফিজটো উইথড্ৰ কৰিব লাগে দ্বিতীয় কথা এটা যেতিয়া কমিশ্যন এটা গঠন কৰিছে কমিশ্যনটোৱে স্পষ্টভাৱে বিজ্ঞাপনত দুটামান কথা লিখিব লাগে যিকেইটা নিলিখাৰ কাৰণে বিগত সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰ দিনতে হওক পূৰ্ব কংগ্ৰেছ চৰকাৰ দিনতে হওক কেইটামান ডাঙৰ সমস্যা নিবনুৱাসকলৰ ক্ষেত্ৰত আহিছিল কি আহিছিল যে ইয়াতে তেওঁলোকে কি কৰিছে ফৰ্ম সাবমিটৰ ডেট আৰু লাষ্ট ডেটটো ঘোষণা কৰিছে কিন্তু পৰীক্ষা কেতিয়া হ'ব এই ডেটটো ঘোষণা কৰা নাই পৰীক্ষা কেতিয়া হ'ব এই ডেটটো ইনক্লুডিং কৰাৰ লগতে আমি এইটো অনুৰোধ কৰিছোঁ যে ৰিজাল্টটো কেতিয়া দিব আটাইতকৈ ডাঙৰ কথা আজি বিজ্ঞাপন দিছে বিজ্ঞাপনৰ লগত এই কথাকেইটা এডভাৰটাইজমেণ্টত স্পষ্টভাৱে উল্লেখ নাই পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব আৰু পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগতে ৰিজাল্টটো কেতিয়া দিব কাৰণ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত আমি দেখিলোঁ 90% পৰীক্ষাই কোনো ধৰণৰ ৰিজাল্ট নিদিলে আৰু চতুৰ্থতে আপোনালোকে মন কৰিব যে এই কমিশ্যন যিখন কমিশ্যনত কোন আছে আমি বিজ্ঞাপনৰ পেপাৰৰ জৰিয়তে দেখিবলৈ পাইছোঁ নামকেইটা মোৰ মনত নাই তাত 8 নম্বৰ দফা 6 নম্বৰ কলমত গেট 4ৰ যিখিনি পদ আছে তাত এটা কথা সুস্পষ্টভাৱে তেওঁলোকে লিখি দিছে যে কমিটি সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত অৰ্থাৎ অসমীয়াত মই কথাষাৰ কৈছোঁ ইংলিছত তেওঁলোকে লিখি দিছে যে এই কমিশ্যনখনৰ যেতিয়া মন যাব কোনো ধৰণৰ বিচাৰ বিবেচনা